পাতিছে বিলখনৰ বিষয়ে সংবাদ মাধ্যমৰ বিষয়ে হ'লেও মই কিছু আমাৰ যিটো প্ৰেছ বিজ্ঞপ্তি আছে সেইখন মই পঢ়ি শুনাব বিচাৰিছোঁ। আপোনালোকে জানে যে বিগত 4 আৰু 5 জুলাই তাৰিখে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ কাৰ্বি আংলং ভ্ৰমণ কৰিছে। তেওঁ নৱনিৰ্বাচিত সভাপতি, তেখেতে কাৰ্বি আংলং ভ্ৰমণ কৰিছে, আমাৰ ক'ব লগা একো নাই। কিন্তু তেখেতে কাৰ্বি আংলং ভ্ৰমণ কৰাৰ সময়ত তাত গৈ এনে কিছুমান কাৰ্য কৰিছে যিয়ে নেকি আমাৰ চকু ক'বলৈ তুলিছে। তেখেতে এটা সৰ্বভাৰতীয় ৰাজনৈতিক দলৰ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা লোকসভাৰ সাংসদ, সভাপতি অথবা সাংসদ হিচাপে তেখেতৰ কাৰ্য্যই অসমৰ ৰাজনৈতিক নেতাৰ মৰ্যাদা খৰ্ব কৰিছে বুলি আমি অল আছাম কাৰ্বি ইউথ এছ'চিয়েশ্যনে অনুভৱ কৰিছোঁ। মুখ্য কাৰ্যবাহী তুলিয়া নৰহাঙৰ দৰাৰ ঘৰৰ সন্মুখত থিয় হৈ সামাজিক মাধ্যমত মন্তব্য প্ৰকাশ কৰি নিম্ন ৰুচিসম্পন্ন ৰাজনৈতিক মানসিকতাৰ পৰিচয় দিছে গৌৰৱ গগৈ। গৌৰৱ গগৈ এইবাৰে কাৰ্বি আংলং ভ্ৰমণ কৰা নাই। বিগত সময়তো কাৰ্বি আংলংলৈ বুলি দলীয় কাম কাজত ভ্ৰমণ কৰিছে। এইবাৰৰ ভ্ৰমণত তেওঁ নিশ্চয়কৈ দেখিছে কাৰ্বি আংলঙৰ ৰাস্তা ঘাটৰ উন্নতি, কিন্তু সেয়া তেওঁ দেখা নাপালে বা দেখিও নেদেখাৰ ভাও জড়িত। সেয়ে ভ্ৰমণকালত তেওঁ ক'তো উল্লেখ নকৰিলে। তেওঁ যদি কাৰ্বি আংলং ইমানেই ভাল পায় তেনেহ'লে তেওঁ ৰাইজৰ ওচৰত সুধিব লাগিছিলে অৰুণোদয় পাইছেনে নাই বা চৰকাৰৰ আঁচনিসমূহৰ পৰা ৰাইজ উপকৃত হৈছেনে নাই। কিন্তু সেয়া তেওঁ কাৰ্বি আংলঙৰ ৰাইজৰ হৈ মই আপোনালোকক আহ্বান জনাইছোঁ। আপোনালোকে নিশ্চয় আজিৰ সংবাদ মেলখনৰ কথা গম পালে, উদ্দেশ্যৰ কথা গম পালে। এতিয়া কাৰ্বি ডেভেলপমেণ্ট কাউন্সিলৰ মই চেয়াৰমেন হিচাপে মই এটা কথাই কওঁ যে তুলিৰাম ৰংহাম আমাৰ গোটেই কাৰ্বি জাতিৰ ভৈয়ামতেই থাকক, পাহাৰতেই থাকক, তেখেত আমাৰ নেতা। তেখেতৰ জৰিয়তে যিবিলাক উন্নয়নমূলক কাম হৈছে, আজি পিছৰ যিবিলাক কংগ্ৰেছ চৰকাৰ আছিল সেই চৰকাৰবিলাকৰ দিনত কোনো ধৰণৰ উন্নয়নমূলক কাম হোৱা নাছিল বুলি মানে মই জানো। গতিকে এতিয়া তেখেতৰ 11 বছৰীয়া কাৰ্যকালত আমাৰ যিটো 5 বছৰ হ'ল এতিয়া হয় আমাৰ কাৰ্বি ডেভেলপমেণ্ট কাউন্সিল চৰকাৰৰ পৰা যিখিনি টকা দিয়ে সেইখিনি একদম নিম্ন, অকণমান টকা দিয়ে। জনমূৰি হিচাপ কৰি চালেও মানে সেইটো অতি নগণ্য। পানী এবটল ভগালেও হয়তো আমি শেষ হৈ যাব মানে দিবলৈ। গতিকে তেখেতে আমাৰ বিভিন্ন আমাৰ যিবিলাক অনুষ্ঠান প্ৰতিষ্ঠানত তেখেতে সদায় সহায় সহযোগিতা আগবঢ়াই আছে। আজি আমাৰ যিবিলাক ভৈয়ামত থকা জিলা, এই জিলাবিলাক আমাৰ ছাত্ৰাবাস আদি তৈয়াৰ কৰি দিছে। যিবিলাক আমাৰ ইয়াতে কিছু মানে জেগাত আমাৰ কিছুমান যিটো অভাৱ, কমিউনিটি হল নিচিনাও কিছুমান বস্তু বনাই দিছে। তেখেতে হয়তো নাম নকয়, তেখেতে ৰাইজৰ জৰিয়তে তেখেতে বনাই দিছে। সেই গতিকে আজি গৌৰৱ গগৈ ডাঙৰীয়াই কাৰ্বি আংলঙত গৈ যিটো নিৰ্দিষ্ট ৰাজনীতি কৰিছে সেইটো অতি বেয়া কথা হৈছে। তেখেতৰ ল'ৰাৰ ঘৰত গৈ এটা পোষ্ট দি তেখেতৰ পিছফালে যিটো মানে আধা বনোৱা ঘৰ এটা কেইবাশ কোটি টকা 200 কোটি টকা খৰচ কৰা বুলি যিটো কথা কৈছে দুটাক মিছা কথা। ঘৰ এটা মানুহে বনালে কিছু টকা যায়, যদি ফিনিচিং হোৱাৰ পিছত মানুহে গম পায় যে কিমান কোটি টকা তাত লাগে। চাপখন ঢালাই কৰিব থাকে নিশ্চয় অনুমান কৰিব নোৱাৰে। তেখেত ইমান ডাঙৰ ইঞ্জিনিয়াৰ আমাৰ সকলোৱে কি আছে আগত ইয়াৰ আগতে চিলেবাছত পোৱা নিচিনাকৈ তেখেতে গৈ যদি কাৰ্বি ৰাইজৰ দুখৰ কথাখিনি চিন্তা কৰিলে হয়, তেখেতে যদি ৰাস্তা ঘাট চালে আগতে কিমান উন্নতি হৈছে, আমাৰ যিবিলাক চৰকাৰী আঁচনি সেই আঁচনিবিলাক উপভোগ কৰিব পাৰিছেনে নাই, ৰাইজে পাইছেনে নাই, সেইবিলাক কথা যদি তেখেতে ক'লে হয় তেখেতক আমি ইয়াৰ পৰাই চেলুট জনালোঁ হয়। গতিকে তেখেতে গৈ পেলাই যিটো ৰাজনীতি কৰিছে আৰু কিছু কামত আমাক বাধা দিয়াৰ চেষ্টা এটা কৰিছে। যেনে আমাক আজি বহু যুগৰ পৰা আমাৰ ডিমাণ্ড আছিলে যে কাৰ্বিখিনিক জনজাতিকৰণ কৰিব লাগে, আমাৰ ষষ্ঠ অনুসূচীত বাহিৰত থকা কাৰ্বিখিনি। গতিকে আজি আমাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু তুলিৰাম ৰংহাম ডাঙৰীয়াৰ জৰিয়তে আমাৰ অতি সোনকালে আমাৰ জনজাতিকৰণটো হ'বলৈ গৈ আছে। আৰু আমাৰ যিখন তেখেতৰ যিটো ছয় বিদ্ৰোহী সংগঠনৰ লগত যিটো এটা চুক্তিৰ মৰ্মে আমাৰ ইয়াত আমি একো পাবলগীয়া নাছিলে বা দিয়া নাছিল। গতিকে এতিয়া আমাকো বড়োসকলৰ নিচিনাকৈ বা বড়োলেণ্ডৰ আউটছাইডত থকা বড়োসকলৰ নিচিনাকৈ এখন ৱেলফেয়াৰ অট'নমাছ কাউন্সিল গঠন কৰি দিম। এইটো মাহৰ পিছতে গঠন কৰি দিম। মুখ্যমন্ত্ৰী মহোদয়ে কৈছে অক্টোবৰৰ আগত আমি কৰি দিম। গতিকে তেখেতক আমি
গৰিহণা দিছোঁ। তেখেতে কাৰ্বি আংলং ৰাইজৰ কথা এইবিলাক যাতা কথা ক'ব নাপায়, কৰিব নালাগে, আৰু তেখেতে যাওক ভাল কামৰ কাৰণে যাওক, সেইটো আমি ভাল পাম। আৰু তেখেতৰ যিটো এই কথাবিলাকৰ জৰিয়তে হয়তো আমাৰো কিছু আঘাত হ'ব পাৰে বুলি আমি আজি ইয়াত আপোনালোকৰ আগত উপস্থিত হৈছোঁ, আৰু তেখেতক তীব্ৰ ভাষাৰে নিন্দা কৰিছোঁ। এই কথাখিনি তেখেতে যাতে পুনৰবাৰ নকৰে। তেখেতে কাৰ্বি আংলং হাজাৰবাৰ যাওক, আমাৰ ক'বলগীয়া নাই, কিন্তু কাৰ্বি ৰাইজক অনিষ্ট হোৱা কাম কিছু কৰিব নালাগে বুলি মই প্ৰচেষ্টা 1952 চনৰ পৰা কাৰ্বি আংলঙত কংগ্ৰেছে কি কৰিলে? 1952 চনৰ পৰা কংগ্ৰেছে যি কৰা নাই, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী ডক্টৰ তুলিয়াম ৰহাঙে তেখেতৰ 11 বছৰীয়া কাৰ্যকালত সেয়া কৰি দেখুৱাইছে। ৰাইজে তেখেতৰ নেতৃত্বক শলাগিছে। কাৰ্বি আংলঙৰ ৰাইজে মৰমৰ প্ৰতিদান স্বৰূপে নিৰ্বাচনত জয়ী কৰোৱাই পঠিয়াইছে, আৰু আগন্তুক 2026 চনৰ নিৰ্বাচনতো বিজেপি পাৰ্টিক জয়ী কৰাব বুলি আমি ভাবোঁ। আমি এই কথাসমূহ এইটো কাৰণে ক'ব লগা হৈছে যে কংগ্ৰেছে যি কাম কাৰ্বি আংলঙৰ ৰাইজৰ বাবে কৰা নাছিল, সেই কামসমূহ বিজেপি চৰকাৰৰ কালত তুলিয়াম ৰহাঙৰ নেতৃত্বত সেই কামসমূহ হৈছে আৰু হ'বলৈ গৈ আছে। আমি ক'ব বিচাৰোঁ, ষষ্ঠ অনুসূচীৰ বাহিৰত বসবাস কৰা কাৰ্বিসকলৰ দীৰ্ঘদিনীয়া দাবী জনজাতিকৰণ ভাৰত স্বাধীন হোৱাৰ পৰা কংগ্ৰেছৰ শাসনত হৈ নুঠিল, কিন্তু অসমৰ মুখ্যমন্ত্ৰী আৰু মুখ্য কাৰ্যবাহীৰ নেতৃত্বত সেয়া এতিয়া অতি সোনকালে জনজাতিকৰণ হৈ উঠিব। কংগ্ৰেছৰ আমলত কাৰ্বি জাতিটোক দুভাগ কৰি আৰ্মি কাৰ্বি উন্নয়ন পৰিষদ গঠন কৰি দিছিল, কিন্তু তুলিয়াম ৰহাং ডাঙৰীয়াই 6টা বিদ্ৰোহী সংগঠনৰ শান্তি চুক্তিৰ জৰিয়তে চৰকাৰৰ লগত আলাপ আলোচনাৰে নেতৃত্ব দি অতি শীঘ্ৰে কাৰ্বি ৱেলফেয়াৰ অট'নমাছ কাউন্সিল গঠন কৰিবলৈ গৈ আছে। গৌৰৱ গগৈ এই বিষয়বস্তুসমূহ তথা উন্নয়ন দেখাই নাপায়। তেখেতে খালি আনৰ ঘৰৰ কিমান বাজেট, গেটখন কিমান ধুনীয়া, সেয়া নিৰ্বোধ শিশুৰ দৰে ৰাজনীতি কৰি আছে। তুলিয়াম ৰহাং ৰাজনীতিলৈ অহাৰ আগতে এজন প্ৰথম শ্ৰেণীৰ ঠিকাদাৰ আছে, আমি জনাম। তেখেতৰ ল'ৰাও বৰ্তমান প্ৰথম শ্ৰেণীৰ ঠিকাদাৰ হয় তথা ব্যৱসায়ী। নিজৰ বাপেকৰ মাটিত নিজৰ ল'ৰাই ব্যৱসায়ৰ উপাৰ্জনে এটা সপোনৰ ঘৰ সাজিব বিচাৰে, সেয়া কোনো ৰাজনীতি কৰিছে গৌৰৱ গগৈ। যদি সাহস আছে কংগ্ৰেছৰ দিনৰ মন্ত্ৰী বিধায়কৰ ঘৰৰ সন্মুখৰ পৰা সামাজিক মাধ্যমত ভিডিঅ' প্ৰচাৰ কৰে, আমি এইটো ডিমাণ্ড কৰিছোঁ। তেখেতে ভিডিঅ' প্ৰচাৰ কৰক সামাজিক মাধ্যমত, তেখেতসকলৰ দিনৰ মন্ত্ৰী বিধায়কসকলৰ ঘৰত গৈ। গৌৰৱ গগৈ এই নিম্ন ৰুচি সম্পূৰ্ণ ৰাজনীতিক আজি আমি এই সংবাদমেলৰ পৰা ধিক্কাৰ দি গৰিহণা দিছোঁ। আজি আমি অল আছাম কাৰ্বি ইউথ এছ'চিয়েশ্যন চমুকৈ আকিয়াই কাৰ্বি আংলঙৰ ৰাইজৰ উন্নতিৰ স্বাৰ্থত আৰু ষষ্ঠ অনুসূচীৰ বাহিৰৰ কাৰ্বিসকলৰ জনজাতিকৰণ উন্নয়নৰ স্বাৰ্থত ডক্টৰ তুলিয়াম ৰহাঙক সমৰ্থন দি আছোঁ আৰু সমৰ্থন দি যাওঁ। জয় যুৱ শক্তি। আৰু কিছু আজি অল আছাম কাৰ্বি ইউথ এছ'চিয়েশ্যনে প্ৰেছ মিট দিব লগা এইটো কাৰণে হ'ল যে কাৰ্বি আংলঙত গৈ কংগ্ৰেছৰ নিৰ্বাচিত সভাপতি তেখেতে এজন মানুহে ঘৰ বনাইছে, তাত গৈ তেখেতে ভিডিঅ' কৰিছে, ছ'চিয়েল মিডিয়াত তাক ব্যাপকভাৱে প্ৰচাৰ কৰিছে। এইবিলাক কৰিবলৈ তেখেত কোন হয়? তেখেতক কোনে ৰাইট দিলে? কোনোবাই লিগেলি আয় কৰি এটা ঘৰ বনাইছে, আৰু তাত গৈ তেখেতে সৰু ল'ৰাৰ নিচিনা, আমি সৰু ল'ৰা বুলিয়ে ক'ম, তেখেতে এজন ভাল সাংসদ বুলি সকলোৱে মানে অসমৰ বিভিন্ন সময়ত শুনি আহিছোঁ আমি, কিন্তু সেইটো আজি প্ৰতিপন্ন নহ'ল। তেখেতে যিটো নিজ মনোবৃত্তিৰে সেই কামখিনি কৰিলে, মানে তেখেতে সঁচা কথা কৈছোঁ, ৰাজনীতিবিদসকলৰ কাৰণে তেওঁ মানে মৰ্যাদা হানি কৰিছে বুলিহে মই ক'ম। আমি সেইকাৰণে এইটো বস্তু কণ্ডেম কৰিছোঁ, তেখেতক নিন্দা কৰিছোঁ আৰু গৰিহণা দিছোঁ। আৰু ভৱিষ্যতে যাতে কাৰ্বি আংলঙত গৈ যি কৰে তেখেতে পলিটিকেলি যি কিবা কৰিব লগা আছে কৰক, আমাক ক'ব লগা নাই, কিন্তু কাৰ্বি আংলঙত গৈ এই লোকৰ বোলে গেটৰ সন্মুখত গৈ ভিডিঅ' কৰা, কিবা কৰা, এইটো নোখোৱাই। এইটো মানে অসমৰ ৰাজনীতিৰ সমাজখনত মানে এইটো প্ৰথমবাৰ দেখা পাইছোঁ। গতিকে গৌৰৱ গগৈ ডাঙৰীয়াক আহ্বান জনাইছোঁ, ভৱিষ্যতে যাতে এনেকুৱা কাম নকৰে। আমাৰ মাজত এটা খুব মিলাপ্ৰীতি এটা ভাৱ আছে, বিভিন্নজনে ভাল আয় কৰি ঘৰ চৰ বনাই আছে। আপোনালোকৰ দিনত কি কৰিছিলে? আপোনালোকৰ দিনতোতো বহুতখিনি কথা ওলাইছিলে যে অমুক মন্ত্ৰীয়ে অমুক কৰিলে, তমুক মন্ত্ৰীয়ে তমুক কৰিলে। সেইবিলাক দেখাওক না, সাহস যদি আছে সেইবিলাক দেখাওক তেখেতে, যদি সাহস আছে। আমি অল আছাম কাৰ্বি ইউথ এছ'চিয়েশ্যনে তেখেতক কৈছোঁ, যদি আপোনাৰ সাহস আছে, আপোনালোকৰ কংগ্ৰেছৰ শাসনকালৰ মন্ত্ৰী বিধায়কসকলৰ ঘৰৰ সন্মুখত গৈ ভিডিঅ' প্ৰচাৰ কৰক, তেতিয়া মানিম, তেতিয়া আমি হাত তালি দিম। কিন্তু তেখেতে যি কাম কৰিলে সেইটো সমাজৰ কাৰণে কিন্তু ক্ষতিকাৰক।